Welcome back to my channel Princess Rajnandini blogger অন্যটা ভিডিওলে আজি আপোনালোক সকলোকে স্বাগতম জনাইছো আজি অন্যটা ভিডিও কি হয় আপোনালোকে নিশ্চয় ভাল পাব আজি ভিডিওটো মই আজি আমাৰ অসমীয়া মানুহ সকলোৱে ভাল পোৱা খাদ্যটা মই আজি বনাম ৰেচিপি এটা বাৰু তাৰ আগতে মই কি ৰেচিপি বনাম এতিয়া নকওঁ খালি আপোনালোকে ভিডিওটো প্ৰথম পাই শেষলৈকে চাব আৰু যি সকলে মোৰ আজি ভিডিওটো প্ৰথম চাইছে প্লিজ সাবস্ক্ৰাইব এটা কৰি দিব আৰু লগতে যি সকলে ভিডিও চাই মোৰ সদায় ভাল পায় আৰু ভালো পায় তেওঁলোকে লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব প্ৰেছ কৰি অল কৰি দিব তেতিয়া আমি যেতিয়া নতুন ভিডিও আপলোড কৰিলে তেতিয়াহলে নতুন ভিডিওবোৰ আপোনালোকে প্ৰথমেই চাবলৈ পাব বেল আইকনটো প্ৰেছ কৰিলে তেতিয়াহলে আজি আমাৰ ভিডিওটো আৰম্ভ কৰিম আৰু তাৰ পিছতে আপোনালোকৰ বাৰ খবৰ খাতি ভালনে আছে মোৰ বৰ্তমান ভালেই বাৰু তাৰপিছত দেখত বহুত কৰোনা বেছি হৈছে সাৱধানে থাকিব তাৰ আগতে মই কিছুমান যোৱা বছৰৰ কিচেন টিমাম কিচেন কাটিং কৰিছিলোঁ একদম ধুনীয়া টাব ভৰি ভৰি ফুলি আছে তেতিয়াহ'লে আপোনালোকক এতিয়া মই কিচেন টিমামখিনি দেখাম তেতিয়াহ'লে কিচেন টিমামখিনি ইমানেই ধুনীয়া লাগিছে মোৰ নিজৰ ভাল লাগিছে সেইকাৰণে আপোনালোকে কেনেকুৱা দেখা মই নাজানো তাৰপিছতে মই কিচেন টিমামখিনি দেখাম তেতিয়াহ'লে বলক কিচেন টিমাম দেখাম তাৰ লগতে মই বহু কিবা কিবিখিনি আপোনালোকক আজি দেখাম ভিডিওটো প্ৰথম বা শেষলৈকে চাই থাকিব বলক আজি প্ৰথম ফুলৰ পৰাই আজি আমি ভিডিওটো আৰম্ভ কৰোঁ এয়া দেখাই আছোঁ আমাৰ ঘৰৰ মৰম লগা কিচেন টিমামখিনি এইখিনি চাওকচোন এজোপা পূৰা কলি আহি আছে আৰু কালাৰটো ইমান ধুনীয়া তাৰপিছতে এজোপা পূৰা টাব ভৰি ভৰি ফুলি আছে দুটা কালাৰ য়েল্লো আৰু এইটো কি কালাৰ হ'ব জানো এইটো পহু ৰঙৰ নিচিনাই লাগিছে এইটো কি কালাৰ হ'ব জানো বহুত ধুনীয়া লাগিছে দেখিবলৈ কালাৰটো এয়া দেখাই আছোঁ চাওক এয়া বহুত লাইক কৰি থাকিব প্লিজ সাবস্ক্ৰাইব টু মাই চেনেল বাহিৰত পুৰা ৰ'দ ভিতৰত একদম পুৰা ঠাণ্ডা এতিয়া বাহিৰলৈ আহিছোঁ বাহিৰত আহি আকৌ পুৰা গৰম দিব ইহঁতৰ উৎপাত কি খাইছা আজি চকলেট খালেই ৰাতিপুৱাই তাৰপিছতে আৰু আমাক ঘৰত এই গেছটো ভাঙি দিলে মিল্ক চকলেট ঘৰত গেছটো ভাঙি দিলে আৰু গেছটো ভাঙি নতুন গেছ বনাব এতিয়া এয়া নতুন গেছৰ গাড়ীকেইখন বাহিৰতে আছে এয়া চাওকচোন বেক কেমেৰাই দেখাই আছোঁ এয়া নতুন গেছ বনাবলৈ যা যোগাৰ পুৰণা গেছটো সেয়া পুৰণা গেছটো আধাডোখৰ থাকি গ'ল আৰু নতুন গেছটো এয়া এখন গাড়ী এওঁ ৰ'দত দিন নিশা এনেকৈ ৰ'দতে আছে আৰু গেছটো হ'লেহে হ'বগৈ আমাৰ এইটো নতুন গাড়ী এটা ল'লে ন আপোনাৰ দেখুৱা নাই নেকি যাওঁ মানে হৰ্ষিতাৰ দেউতাকে মানে মোৰ বৰজনাই তাৰপিছত নতুন এখন গাড়ী ল'লে আপোনালোকক দেখুৱাই নাই নতুন গাড়ীখন তাৰপিছতে তেতিয়াহ'লে আপোনালোকক নতুন গাড়ীখনে দেখাই দিম তেতিয়াহ'লে নতুন গাড়ীখন কি ল'লে ন তেতিয়াহ'লে ব'লক মই দেখাই আছোঁ এয়া এইখন হুণ্ডাই ভেনু তাতে এইটো টাৰ্বো এইখন তাইৰ দেউতাকে ল'লে একেবাৰে নতুন আৰু একে হোৱাইট কালাৰ এখন বেছিদিন হোৱা নাই এমাহমান নাই হোৱা আৰু এইখন তাইৰ গাড়ী এইখন তাইৰ গাড়ী আহক মোৰ গাড়ীখন চাব আহিব ব'লক আহক এতিয়া তাইৰ গাড়ী চাব লাগে বোলে এতিয়া তাইৰ গাড়ী চাওকগৈ ব'লা ব'লা তোমাৰ গাড়ী দেখাবা ব'লা এয়া মিস্ত্ৰী দেখুৱা আকৌ তোমাৰ গাড়ীখন এইখন তাইৰ গাড়ী এইখন তাইৰ গাড়ীখন এইখন ফিয়াট লিনিয়া হয় সেইখন আৰু এখন দিনটো গৰম ন নুচুবা তোমালোকে নুচুবা আজি মই ৰেচিপিটো বনাম এয়া চাওক পকা এইকেইটা ঔটেঙা দুটা ঔটেঙা মই লৈছোঁ এইটো আজি ৰেচিপিটো মই বনাম এই দুটা ধুনীয়া ধুনীয়া পকা ঔটেঙা দুটা লৈ লৈছোঁ তেতিয়াহ'লে আজি মই ৰেচিপিটো ঔটেঙাৰে আৰু মাছে বনাম কি মাছেৰেনো বনাম আজি চাই থাকক আৰু ঔটেঙাকেইটা মিঠা যথেষ্ট মিঠা হৈছে এইটো ছিজনত ঔটেঙাটো পকে এইকেইটা ঘৰৰ নহয় বাৰু এইকেইটা বজাৰৰ হয় তেতিয়াহ'লে আজি মই ঔটেঙা দি কি বনাই আছোঁ তেতিয়া ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাব আৰু নিশ্চয় আপোনালোকে এইটো ৰেচিপিটো চাই ভাল পাব আৰু এনেধৰণে যদি বনাই খায় তেতিয়াহ'লে নিশ্চয় খাই ভাল পাব তেতিয়াহ'লে চাই থাকিব ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে আজি মই ঔটেঙাৰ ৰেচিপিটো বনাম ঔটেঙাৰ ৰেচিপিটো বনাবৰ বাবে মোৰ আজি প্ৰয়োজন হ'ব এইখিনি দিছোঁ মই আজি কচ মাছ এয়া কচ মাছ তাৰপিছতে এয়া ঔটেঙা এটা দিম
আৰু এয়া মগু দাইল তাৰপিছতে কেইফুটামান নহৰু আৰু তাৰ লগতে দিম ক'লা সৰিয়হ কেইটামান আৰু এনেধৰণে আজি মই মাছৰ এই ৰেচিপিটো বনাম তেতিয়াহ'লে মই মাছৰ ৰেচিপিটো কেনেধৰণে বনাই আছোঁ তেতিয়াহ'লে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব মগু দাইলখিনি দেখিছিলে নহয় এই মগু দাইল ধোৱা মগুখিনি এইখিনি ঘৰৰ মানুহৰ আন্দাজেৰে পানী দিছোঁ যাক মানে যিমান পৰিমাণেৰে জোল হ'ব এই জোলৰ পৰিমাণেৰে বহুত বেছি পানী দিলেও পানীটো বেছি হ'ব মগুখিনি ইমানখিনি অকণমান মগু মানে থপথপীয়া মগুটো নহয় পনীয়া তাতে মই এতিয়া কাটি আছে যে বৌৱে ঔটেঙাটো সেই ঔটেঙাটো দি পিনে মই হালধি নিমখ দি মই এটা হুইচেল মাৰি দিম মানে ৰংটো যিমান ভাল লাগে আৰু সেইটো অনুসৰি এয়া হালধি তাৰপাছতে মই এতিয়া দিম নিমখ এয়া নিজৰ সোৱাদ অনুসৰি যিমানটো পৰিমাণে নিমখটো লাগে সিমানটো পৰিমাণে মই দি দিম এয়া নিমখ দিছোঁ এয়া কাটি হৈছেগৈ আৰু এয়া বৌয়ে কাটি আছে বৌয়ে কৈছিলে খুন্দি দিম নেকি ঔটেঙাটো অকণমান খুন্দাটো মাৰিলে তাৰ সোৱাদটো ওলায় মানে হয়নে গোটা হৈ থাকে হুইচেল মাৰিলেও সোৱাদটো তাৰ মানে ৰসটো নোলায় আৰু এয়া এনেধৰণে কাটি দি পিনে খুন্দনা মাৰি দিলে দুখুন্দামান মাৰি দিব খুন্দনা মাৰি দিলে দুখুন্দামান মাৰি দিব তেতিয়া মানে আৰু আমাৰ আজি এইটো বনাম আৰু ধুনীয়াকৈ তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো চাই থাকিব প্ৰথমৰ পৰা শেষলৈকে আৰু ঔটেঙাৰ বোলে কথা আছে পোকে খালে ঔটেঙাটো বোলে মিঠা হয় চাওক এইটো পোকে খোৱা মিঠা মিঠাহে আহিছে ঔটেঙা পোকে খোৱা ঔটেঙা হয় ইয়াৰ বোলে সোৱাদটো বৰ ভাল হ'ব আজি আৰু মিঠাটো বোলে পোকে খায় আৰু এইটো পোকে খাইছে দেখিছেনে এই বহুতখিনি পেলাই দিব লগা হৈছে আধা আধি পোকে খুৱাই হয় ঔটেঙাটো মই দুটা ঔটেঙা বনাম বুলি ভাবিছিলোঁ কিন্তু দুটা ঔটেঙা নবনাওঁ মানে কি আমাৰ খাবলৈ আজি মানুহ কম আছে আমাৰ ঘৰৰ মানুহ দুজনটো অফিচলৈ ওলাই গ'ল তেওঁলোকে আহি নাখায়হি সেইকাৰণে আমাৰলৈ বনাম কাৰণে মই আজি ঔটেঙা এটাইহে আজি বনাম সেইবাবে এটা ঔটেঙা ল'লোঁ আৰু মগু দাইল লৈছোঁ সেই মগু দাইল মই পানীত দি অকণমান প্ৰেছাৰত ৰেডি কৰিছোঁ তাৰপিছতে ৰেডি কৰি এইখিনি মই ঔটেঙাখিনি এতিয়া দি দিম খুন্দা খালি এটা মাৰিব লাগিব এই পাতখনতে দি খুন্দা এটা মাৰি দিয়ক তেনেকৈ অকণমান খুন্দা এটা মাৰি দিয়ক তেতিয়া মানে সোৱাদটো ভাল উঠে আৰু এইখিনি ঔটেঙাখিনি হৈ গ'ল খুন্দি পিনে এনেধৰণে খুন্দা হৈছে তাৰপিছত এতিয়া মই ইয়াত মগু দাইলখিনি এয়া পানী দিয়া দেখিছিলে যে নিমখ হালধি দিয়া এয়া মই তাৰ লগত এনেকৈ দিলোঁ দি পিনে মই এতিয়া হুইচেল এটা মাৰি দিম বন্ধ কৰি দিয়কচোন ঢাকনখন এখনতে বৰ দিগদাৰ পাওঁ মোবাইল ধৰা আকৌ এইফালে আৰু ইয়াত মানে বেছি হুইচেল দিব নিদিওঁ চিটি মানে এটা মাৰিব দিম আৰু অলপ কমাই দিছোঁ চিটি আজি এটাই মাৰিব মই এইখন পেনখন পাতি ল'লোঁ মই প্ৰেছাৰত দিয়া ঔটেঙা আৰু যিটো মগু দাইল প্ৰেছাৰত দিছিলোঁ দুটা হুইচেল বা এটা বা হুইচেল এনেধৰণে মাৰি লৈছোঁ আপোনালোকে নিজৰ সুবিধা অনুসৰি এটা বা দুটা যেটা হুইচেল মাৰি ল'ব পাৰিব একো দিগদাৰ নহয় বেছিকৈ সিজিলেও দাইলটো একো প্ৰব্লেম নহয় ভালহে লাগে বেছিকৈ তেতিয়াহ'লে মই এইখন পাতি ল'লোঁ পেনখন মই এতিয়া ইয়াত অলপ তেল দি ল'লোঁ তাৰপিছতে মই অলপমান নহৰু দিম এনেধৰণে নহৰু কেইফুটামান দিম বেছি নিদিওঁ আৰু 3-4 ফুটামান নহৰু দিম নহৰুটো এতিয়া সাইডত থৈ এতিয়া ক'লা সৰিয়হ কেইটামান ফুটাই দিম ক'লা সৰিয়হ কেইটামান এনেধৰণে ফুটাই দিম
এতিয়া ক'লা সৰিয়হটো ফুটিছে আৰু নুফুটিলে ক'লা সৰিয়হটো সোৱাদটো নুঠে এনেধৰণে ক'লা সৰিয়হটো অকণ ফুটাই দিম এতিয়া এতিয়া অলপ গেছটো বঢ়াই দিম ঔটেঙাই দাইলে এইখিনি উতলি আছে চাওকচোন ইমান ধুনীয়াকৈ উতলি আছে ইয়াতে এতিয়া মাছ কেইপিচ দি দিম এই মাছ কেইপিচ হয় এই পিচ এনেকুৱা এই পিচ কি বুলি কয় এইটো ওপৰ চাইডৰ হয় এইটো কাঠ মাছ হয় এইকেইডোখৰ তেল বেছি ভাল লাগিব খাবলৈ এইডোখৰ গোটেইডোখৰ তেল চাওকচোন এইডোখৰ তেল আৰু এই কেইপিচ তেলেই এই কেইপিচ তেল আৰু মই সেইকাৰণে তৰকাৰীটোত আজি বেছি তেল দিয়া নাই আজি এই মাছখিনি এতিয়া মই দি দিম উতলি থকা ঔটেঙাৰ জোলকণত মই কেঁচা মাছ কেইডোখৰ দি দিছোঁ কেঁচা মাছ দিলে সোৱাদটো বেছি ভাল হয় আৰু তাতে তেল থকা মাছ চাওকচোন মই এনেধৰণে এতিয়া দি আছোঁ এয়া আধা ঘণ্টামান মই এনেধৰণে উতলাম চাওকচোন ইমান ধুনীয়া উঠিছে ৰংটো এতিয়া মাছ কেইপিচ এয়া গলিব ধৰিছে আৰু এয়া তেল মাছটো এয়া ইমান ধুনীয়াকৈ গলিছে এয়া এনেধৰণে মই আধা ঘণ্টামান বনাই থাকিম ধুনীয়া গুণটো আহিছে বুজাব নোৱাৰোঁ মানে আপোনালোকে এনেধৰণে বনাই খাওঁ বুলি ক'লেও বনাই খাব পাৰে আৰু যিসকলে এনেধৰণে বনাই খাইছে নিশ্চয় আপোনালোকে খাই ভালেই পায় আৰু আমিও খাই ভাল পাওঁ সেইকাৰণে আজি ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আমি আজি কেনেধৰণৰ ৰেচিপিটো বনাই আছোঁ তেতিয়াহ'লে আপোনালোকে যদি ভাল পায় প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গছৰ পৰা অনা জলকীয়াকেইটা ভাল গোন্ধৰ কাৰণে দি দিম জলকীয়াকেইটা দি দিছোঁ ধুনীয়া গোন্ধাই থাকিবৰ কাৰণে কেঁচা জলকীয়া ভাঙি নিদিওঁ জলকীয়াকেইটা এনেধৰণে কেঁচাকৈ এনেধৰণে দি দিম হৈ গ'ল এয়া ধুনীয়া উঠিছে ন ৰংটো বধু এয়া আমাৰ মাছো সিজি গ'ল তাৰপিছতে আজি আমাৰ ঔটেঙাই কচ মাছে হৈ গ'ল খাবৰ বাবে ৰেডি এই চাওক মাছ পিচ ইমান বেছিকৈ নগলিলে কাৰণ কি ঔটেঙাটো টেঙা আৰু মিঠা টেঙাই বিশেষকৈ আৰু কিন্তু এয়া চাওক ধুনীয়া হৈ আছে পিচ পিচ তাৰপিছতে এয়া খাই বৈ আজৰি হ'লোঁ আজি বৌয়ে কৈ দিছোঁ ঔটেঙা মাছে কেনেকৈ লাগিলে খাই বৰ ভাল লাগিলে আজি ঔটেঙা মাছে খাই আপোনালোকক মই ৰেচিপিটো দেখাই দিছোঁ কেনেধৰণে ঔটেঙা মাছে বনালে খাই ভাল লাগে তেতিয়াহ'লে আপোনালোকে তেনেধৰণে বনাই খাবচোন বাৰু নিশ্চয় খাই ভাল পাব
মই মোৰ ফালৰ পৰা কৈছোঁ খাই ভাল পাব তাৰপিছতে আজি আমি খাই বৈ আজৰি হৈ মেলি বহি আছোঁ এতিয়া তাৰপিছতে আমাৰ যদি ভিডিঅ'বোৰ ভাল লাগে তেতিয়া লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বৈও কিবা এটা কৈ দিয়ক আপোনালোকে বনাই নিশ্চয় খাব আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তাৰপিছতে যোৱাকালি আমি দুগৰাকী টেম্পুতে মানে টাউনলৈ গ'লোঁ দেই তাৰপিছতে টাউনত গৈ আমি টেম্পু নহয় এখন কি মেজিক ন মেজিকত উঠি গ'লোঁ মেজিকত এটাও মানুহ নাই তাৰপিছত মাত্ৰ আমি দুজনীয়ে গৈছোঁ মানে ইমাৰ্জেঞ্চি কেতিয়াবা মেজিকত গুচি যাওঁ আৰু তাৰপিছতে মেজিকখনত মানে এইখিনিতে অভাৰব্ৰিজ বনাই আছে যে নৱালি এইডোখৰত অভাৰব্ৰিজ এইডোখৰতে একদম পূৰা একদম কেনেকৈ গৈছোঁ বুজাব নোৱাৰোঁ আপোনাক কেনেকৈ শিকি গৈছোঁ বৰ্ডত দেখাই দিয়কচোন বৌয়ে দেখাব এক্টিংকেইটা বহিয়ে থাকিব পৰা নাই তাৰপিছতে দেখাই দিয়ক কেনেকৈ তাৰপিছতে চিটত বহি আৰু এনেকৈ ঘূৰি আছোঁ তাৰপিছতে আমি গৈ পেলি সেয়া একদম বজাৰ চজাৰ কৰিলোঁ কিন্তু বৰ বেলেগ ধৰণৰ আৰু বস্তু এটা কিনিলোঁ দেখাই দিওঁ বস্তুটো দেখাই দিয়কচোন বোধ আমি কি কিনিলোঁ কিন্তু পিন্ধিয়ে আহক মই ৰ'দত খেলি আছিলোঁ পপি স্কেচ তাৰপিছতে এতিয়া বৌয়ে দেখাব এতিয়া আমি কালি কি কিনি আনিলোঁ সেইটো নহ'লে পুলিচে আমাক মানে একদম গৰম চাহ খুৱাই থাকিবগৈ থানাত নি পিনে তাৰপিছত সেইকাৰণে ভাবিলোঁ পুলিচৰ থানাত গৈ আৰু গৰম চাহখন আমি নেখাওঁ এইটো আনিলোঁ এইটো আনিলোঁ কেনেকুৱা লাগিছে ধুনীয়া লাগিছে চক বৌক কিমান ধুনীয়া লাগিছে মোক অৱশ্যে ইমান ভাল নালাগিব মানে লাগিছে নমাই দিয়ক আকৌ তেতিয়াহে এয়া চক মাছ ফ্ৰাই কৰিব বোলে পলো নগ'লেও কি হ'ব মাছ ফ্ৰাই অন্তত হ'ব সেইটো পিন্ধি পিনে তেতিয়াহ'লে আমাৰ ভিডিঅ'বোৰ যদি ভাল লাগে তেতিয়া লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বৌয়ে লগাই থৈছে এয়া তাঁতখন শেষেই হোৱা নাই এবছৰ ধৰি হালত লাগিয়ে আছে আৰু তাৰপিছতে পুৰণা বছৰতে শেষ কৰিম নতুন বছৰলৈ নথওঁ বোলে এইখন বোলে নতুন বছৰলৈ নথয় আৰু বোলে এইখন বোলে পুৰণা বছৰতে শেষ কৰিব বোলে তেতিয়াহ'লে 4-দিনমানত শেষ হ'বই বছৰটো তাৰপিছতে চাওক মোৰ প্যাৰি লিটল বেবিটো এয়া মোৰ জান এই তাহাঁতৰ দুজনী জান ৰ'বা এতিয়া আমি বাই বাই কৈ দিওঁ তাৰপিছতে আজি আমি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ অন্য এটা ভিডিঅ'লৈ অতি সোনকালে আমি আহিম তেতিয়াহ'লে আজিলৈ আমি আহিছোঁ বাই বাই